নমস্কাৰ প্ৰিয় বন্ধুসকল, চাণক্যই কোন পাঁচজন মানুহে কথা ক'লে তেওঁলোকৰ মাজত কেতিয়াও দখল দিবলৈ হাক দিছিল সেই বিষয়ে জানি লোৱা হওক। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যেতিয়া দুজন বিদ্বান মানুহে কথা পাতি থাকে কিবা দৰকাৰী কামত বা দৰকাৰী কথাত, তেতিয়া আপুনি কেতিয়াও মাজতে যদি আপোনাৰ দৰকাৰ হোৱা নাই তেনেহ'লে মাত নিদিব। এনে কৰিলে আপোনাৰ মূৰ্খতাৰ পৰিচয় পোৱা যায়। দ্বিতীয়তে, মালিক আৰু ভৃত্যই যদি কিবা দৰকাৰী কথা পাতি আছে তেনেহ'লে মাজতে মাত দিব নালাগে। এনে কৰিলে তেওঁলোকৰ বিভিন্ন যোজনা বিফল হ'ব পাৰে আৰু কথাবোৰ আধৰুৱা হৈ থাকিব পাৰে। তৃতীয়তে, এহাল পতি পত্নীৰ মাজত কথা পাতি থাকোঁতে কেতিয়াও মাত দিব নালাগে, কাৰণ তেওঁলোকে নিজৰ কিবা গুপ্ত কথা নাইবা জীৱনৰ কিবা দৰকাৰী কথা পাতি থাকিব পাৰে, যিবোৰ আপোনাৰ কাৰণে ভংগ হ'ব পাৰে। চতুৰ্থতে, যদি ক'ৰবাত পুৰোহিতে পূজা কৰি আছে নাইবা হৱন কীৰ্তন কৰি আছে তেনেহ'লে কেতিয়াও সেই সময়ত পুৰোহিতক নামাতিব। এনে কৰিলে পূজা কাৰ্যত ব্যাঘাত জন্মে। পঞ্চমতে তথা অন্তিমতে, খেতিয়ক এজনে খেতি কৰি থাকিলে কেতিয়াও তেওঁক মাত দিব নালাগে, কাৰণ তেওঁ যেতিয়া খেতিৰ কামত ব্যস্ত হৈ থাকে বা হালত উঠে বা মৈখনত উঠি যাই থাকে তেনেহ'লে আপুনি যদি মাত দিয়ে তেনেহ'লে তেওঁ সেই মৈৰ পৰা পৰি যাব পাৰে, লগতে বিভিন্ন কৃষি কাৰ্যত ব্যাঘাত জন্মিব পাৰে। গতিকে খেতি কৰি থকা মানুহ এজনক কেতিয়াও মাত দিব নালাগে। বন্ধুসকল, আশা কৰি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।